আজি আমাৰ ডনচি সমষ্টিৰ কাৰণে খুব ভাল দিন কাৰণ আজি বহুত আমাৰ বিপিএফ দলক ভাল পায় বিজেপি দলৰ পৰা যি ধৰণৰ যোগদান কৰিছে খুব ভাল এটা আৰু তেখেতসকলে মানে বিপিএফ দলক ভাল পাই ডাইৰেক্ট জড়িত কৰিছে কাৰণ আহি থকা দিনত তেখেতসকলে বুজিব পাৰিলে যে মানে সেই আহি থকা দিনত চৰকাৰ কাৰ আহিব সেই হিচাপে তেখেতসকলে গম পায় আজি হাগ্ৰামা ছাৰৰ লগত একেলগে 40 জন বিজেপি দলৰ পৰা আহি আমাৰ বিপিএফ দলৰ লগত যোগদান কৰিলে। গুৰুত্বপূৰ্ণ কোন আছে ইয়াত আমাৰ এছটি মোৰ্চাৰ মানে বিজেপিৰ এছটি মোৰ্চাৰ আমাৰ প্ৰেচিডেণ্ট না জেনেৰেল সেক্ৰেটাৰী আমাৰ কি নাম আছিলে নামটো মমেণ্টু ডিমাৰী আৰু ভৱেন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ আমাৰ কিবা আছিলে সেক্ৰেটাৰী মানে ভৱেন বড়ো তেখেতসকলে আমাৰ দলৰ লগত আহিছে বাকী সদস্যসকলে আছে ভাল দিন আমাৰ বিজেপিৰ পৰা 40 জন বিজেপিৰ পৰা 40 জন আহিছে আৰু বেলেগ কিবা দল বা আৰু অন্য দলৰ পৰা আহিছে বহুত মোৰ সমষ্টিৰ ফালৰ পৰা মানে বিজেপিৰ ফালৰ পৰা 40 জন আহিছে ডনচি সমষ্টি এতিয়ালৈকে অহা নাই আহিব চাগে তেখেত বৰ্তমান বিজেপি দলৰ পৰা চব আহিছে আৰু থেংক ইউ